নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মিকি মণ্ডললৈ। বন্ধুসকল, আজি মই আলোচনা কৰিম আধাৰ কাৰ্ডৰ বিষয়ে। অসমৰ কোনকেইখন ডিষ্ট্ৰিক্টত আধাৰ কাৰ্ডৰ চেণ্টাৰ আছে তাৰ ওপৰত ভিডিঅ' এটা মই অলৰেডি আপলোড কৰিছো। আজি মই আপোনালোকক জনাম যে আধাৰ কাৰ্ড এপ্লাই কৰাৰ কাৰণে আপোনাৰ মিনিমাম এজ বয়স আপোনাৰ কিমান হ'ব লাগিব। গতিকে বন্ধুসকল, যদি আপুনি মোৰ এই চেনেলটো নতুন হয় আৰু এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লওক, কিয়নো মই এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহি আছো আপোনালোকৰ মাজলৈ। তেতিয়াহ'লে বলক ষ্টাৰ্ট কৰো। বন্ধুসকল, মই কৌস্তভ। আজি মোৰ বিষয়টো হৈছে আধাৰ কাৰ্ড এপ্লাই কৰাৰ কাৰণে আপোনাৰ মিনিমাম এজ কিমান হ'ব লাগিব। চ' বন্ধুসকল, এটা কথা মই কওঁ, আধাৰ কাৰ্ড এপ্লাই কৰাৰ কাৰণে আচলতে কোনো তেনেকুৱা বয়স নাথাকে। অৰ্থাৎ আপোনাৰ যদি বয়স এবছৰ হৈছে, অৰ্থাৎ এবছৰে এজন শিশুৰ পৰা প্ৰত্যেকজন নাগৰিকে প্ৰত্যেকজন ব্যক্তিয়ে আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰে। কিন্তু এটা প্ৰচেছ আছে, কিয়নো আধাৰ কাৰ্ড এপ্লাই কৰিলে আপোনাৰ কিছুমান বায়'মেট্ৰিক ভেৰিফিকেশ্যন হয়, আপোনাৰ আইৰিছ স্কেনিং কৰা হয়, আপোনাৰ ফটোগ্ৰাফ লোৱা হয়। কিন্তু এবছৰীয়া শিশুজনৰ বায়'মেট্ৰিক ভেৰিফিকেশ্যন নকৰে, কিয়নো আমাৰ যিবিলাক বায়'মেট্ৰিক ভেৰিফিকেশ্যন কৰা হয় সেইবিলাক এবছৰৰ পৰা 5 বছৰৰ ভিতৰত অতি সঘনে চেঞ্জ হৈ থাকে। সেয়েহে সেই শিশুজনৰ বয়স যেতিয়া 5 বছৰ হ'ব, তেতিয়াহে সেই শিশুজনৰ বায়'মেট্ৰিক ভেৰিফিকেশ্যন কৰা হয়। তাৰোপৰি 5 বছৰৰ পিছত সেই শিশুজনৰ যেতিয়া বয়স 15 বছৰ হ'ব, তেতিয়া পুনৰবাৰ আৰু শেষৰ বাৰৰ বাবে বায়'মেট্ৰিক ভেৰিফিকেশ্যন কৰা হয়। কিয়নো 15 বছৰৰ পিছত আমাৰ যিবিলাক আমাৰ হাতৰ ৰেখা হওক বা আমাৰ আইৰিছ হওক, সেইবিলাক চেঞ্জ হৈ নাযায়। গতিকে আমি এফালৰ পৰা চালে ক'ব পাৰোঁ যে আমাৰ আধাৰ কাৰ্ড এপ্লাই কৰাৰ মিনিমাম এজ আমি 15 ইয়াৰ্ছ বুলিও ক'ব পাৰোঁ। কিন্তু সেইটো ক'লেও ভুল হ'ব, কিয়নো এবছৰীয়া শিশু এজনো আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে। কিন্তু তেওঁৰ 5 বছৰৰ পিছত আকৌ 15 বছৰৰ পিছত বায়'মেট্ৰিক ভেৰিফিকেশ্যন দুবাৰকৈ কৰিব লগা হয়। কিন্তু 15 বছৰৰ পিছত যদি আপুনি এপ্লাই কৰে, তেতিয়াহ'লে আপোনাৰ বায়'মেট্ৰিক ভেৰিফিকেশ্যন এবাৰে ল'ব, গোটেই জীৱনৰ কাৰণে আপুনি নিশ্চিন্ত হৈ যাব। আৰু যদি আপোনালোকে কিবা মোৰ পৰা জানিব বিচাৰে, তেতিয়াহ'লে কমেণ্ট দিয়ক, পাৰিলে মই সেই টপিকটোৰ ওপৰত নিশ্চয়কৈ ভিডিঅ' বনাম আৰু আপোনালোকৰ মাজলৈ লৈ আহিম। গতিকে চাই থকাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো। আজিলৈ ইমানেই, ধন্যবাদ।